Hey दोस्तो, वेलकम टू माय यूट्यूब चेनेल मिन्टुज ब्लग। এতিয়া 5টা বাজিছে ৰাতিপুৱা। হ'ল তিৰুপতিলৈ যোৱা চিৰিয়েদি ফাৰ্ষ্ট গেট। ইয়াতে আমাক চেকিং কৰিব, কুপনটো চাব, ইয়াতে চেক হ'ব। আমি মেইন গেটৰ ভিতৰত সোমাই গ'লোঁ। এতিয়া আমি ভিতৰত আছোঁ। ভিতৰেদি চেক টেক হৈ আমি এতিয়া ভিতৰে গৈ আছোঁ। এয়া দেখিছে, এয়াই হৈছে তিৰুপতিলৈ যোৱা চিৰিয়েদি ফাৰ্ষ্ট গেটৰ ভিতৰটো। কিন্তু ভিতৰত সম্পূৰ্ণ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মোক পুলিচ এটাই মানা কৰিলে ভিডিঅ' কৰিবৰ কাৰণে। সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ, গোটেই সম্পূৰ্ণ গেটখন দেখাব নোৱাৰিলোঁ ভিতৰটো। এতিয়া আহি আকৌ আমি ছেকেণ্ড গেট পাই গ'লোঁ। এতিয়া ৰাতিপুৱা 7টা বাজি গ'ল। 7টা বাজি আমি আহি আছোঁ কিন্তু পোৱাগৈ নাই। আমাৰ কমচে কম 3 ঘণ্টাটো লাগি যাব নন ষ্টপ খোজকাঢ়ি থাকিলে। এয়া দেখিছে চিৰিয়েদি নন ষ্টপ গৈ থাকিব লাগিব। বহুত ওখ পাহাৰৰ ওপৰলৈ উঠি যোৱা অকল চিৰি আছে। ইয়াত আৰু বেলেগ সমান জেগা পাওঁ নাপাওঁ ঠিক নাই। অকল চিৰিত গৈ আছোঁ। 1 ঘণ্টা খোজকাঢ়ি আহিলোঁ। বহুত ভাগৰ লাগি গৈছে। গোটেই পাহাৰ চবফালে চাৰি চাইডে পাহাৰ। এতিয়া আমি চিৰিয়েদি খোজকাঢ়ি গৈ আছোঁ। দেখিছে আপোনালোকে পাহাৰ, চবফালে পাহাৰ। এতিয়া আহি কিন্তু সমান জেগাডোখৰ পালোঁ। এতিয়া ভৰিকেইটা অকণমান পাতল লাগিছে, নটো অকল ওপৰলৈ উঠা। এতিয়া অলপ সমান জেগা পাই ভাল লাগিছে খোজকাঢ়ি। কিমানডোখৰ পাওঁ সমান জেগা ঠিক নাই। এতিয়া বাৰু বৰ্তমান গৈ আছোঁ সমান জেগাত। এয়া দেখিছে আপোনালোকে, পাহাৰৰ মাজত আছোঁ। চবফালে পাহাৰ, চাৰিও চাইডে পাহাৰ, অকল পাহাৰ। আহি আমি জংঘলৰ মাজত সোমাই গ'লোঁ। চবফালে জংঘল দেখিছে আপোনালোকে, চবফালে জংঘলৰ মাজত সোমাই গ'লোঁ আমি। এতিয়া জংঘলে গৈ আছোঁ। আগত ভিনদেউ, পিছত মই ভিডিঅ' কৰি গৈ আছোঁ। চবফালে জংঘল দেখিছে আপোনালোকে, চবফালে জংঘল। জংঘল পাৰ হৈ হৰিণা লগ পাই গ'লোঁ আমি। সেইফালে হৰিণা দেখিছে আপোনালোকে। আজি ফাৰ্ষ্ট টাইম একদম সম্পূৰ্ণ ওচৰৰ পৰা একদম হৰিণা দেখিছোঁ। দেখিছে, ইয়াত অকল হৰিণা। এইফালে বাউণ্ডেৰী মাৰি থোৱা আছে, চবফালে হৰিণাক বিস্কুট এপেকেট আছিলে, তাকে খুৱাই দিলোঁ হৰিণাক। দেখিছে আপোনালোকে, সেয়া হৰিণা, পোৱালি হৰিণা, কেইজনী মাক হপলা। হৰিণাজনীক অকণমান চুই চাইছোঁ, কেনেকুৱা লাগে। ফাৰ্ষ্ট টাইম হৰিণা আজি হাতে চুই চাইছোঁ আৰু ওচৰৰ পৰা দেখিছোঁ। সিহঁতে শিংটোৱে মোক খুন্দা মাৰি দিছিলে। হাতখনত দুপাল দুটাৰ কাৰণে উলিয়াই লৈ গুচি আহিলোঁ। হৰিণা চাব পাৰে, দৌৰিছোঁ অলপ। চাফ চিকুণ কৰি আছে একেৰাহে। ৰাস্তা এইফালে হ'ল ঘূৰি যোৱা ৰাস্তা, এইফালে হ'ল আমি গৈ থকা ৰাস্তা।
ইয়াত মুঠ চিৰি আছে, ষ্টেপ আছে 3650টা ষ্টেপ। 3650টা ষ্টেপ আমি খোজকাঢ়ি গৈ আছোঁ। নাজৰা দেখো, নাজৰা আহি আহি এইডোখৰ পাইছোঁহি এতিয়া। অঁ जय श्री राम। स्लो जाते रहो। हाँ ইয়াৰ পৰা মানুহ পৰিবলৈ হ'লে আৰু চেঁচা আৰু কি বোলো ব্ৰেকে নামা, অকল ব্ৰেকহে মাৰিব লাগে। नीचे देखो भाई, नीचे देखो। আমি হই তাত যাম এতিয়া, হই তাত এই দেখো যাম এতিয়া এইফালে গৈ আছো। এতিয়া আমি এইডোখৰ পৰা গৈ আছো, এইডোখৰ পৰা গৈছো, গৈ 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 এইফালে টাৰ্ণিং, তাত ওলামগে। কিমান দূৰ ঘূৰিব লাগিব বাবা এখন হ্যাঁ নুঠে। ప్రయత్నాలు చేసినట్లయితే ఎట్టి పరిస్థితుల్లో దానికి లొంగకుండా ఇలాగైతే రావడం ఎట్టి ప్రలోభాలు ये आने का रास्ता है। हम लोग अभी इधर से जा रहा हूँ, कल भी आया था इधर से, आज तो इधर से अभी जा रहा हूँ। ये क्या नज़ारा है। चलते रहो, चलते रहो। সেইটো আছে, তাত ঘূৰিব লাগিব আমি। তাত যাব লাগিব এতিয়া। गाड़ी टर्निंग देखो, टर्निंग टर्निंग इधर से इधर तक टर्निंग, कैसा टर्निंग है। इधर तक जाना है हम लोग को। ये नीचे देखो भाई, नीचे उधर तक जाना है। Oh my God. हाँ तो भाई नजरा देखो, गाइड को देखा ना, कुछ कहीं गया सब।
এতিয়া বগাই বগাই বৰ্তমান আমি পিছফালে চাব পাৰে ৰবিবাৰটো। ইয়াৰ পৰা মোবাইল পৰিলে গ'ল আৰু গেটখন। আমি এতিয়া আকৌ এইফালে সোমাই যাম। অলপ ৰাস্তা এইটো ঘূৰি ৰাস্তাত অকণমান আমি আহিলোঁ। এতিয়া আমি আকৌ মন্দিৰ ইয়াৰ ওপৰলৈ যাম। ওপৰলৈ যাওঁতে মই সোমাই গ'লোঁ। গেটত সোমাই এতিয়া মই উল্টা হৈ যাম। উল্টা হৈ দেখাইছোঁ কিমান ওখ। যেতিয়া খোজকাঢ়ি গৈ থাকিম কেমেৰাটো ব্ৰেক কৰি দেখাইছোঁ। এইটো পাহাৰ, সৈটো পাহাৰ তাৰ পৰা নামি আহিছোঁ আৰু ওপৰত যাব লাগিব। এতিয়া পাহাৰ 3 গুণ ওপৰত যাব লাগিব। এতিয়া আমি গৈ আছোঁ বলক। সৈটো পাহাৰ তাতকৈ ওপৰত যাব লাগিব। এতিয়া ভিডিঅ' কৰি আহিছে নেকি? লাইভ ভিডিঅ' কৰি এইটো খাবলৈ দিয়ক। পিয়া এনেকৈ মাৰিব লাগিব। পানী নাই ইয়াত, দোকানত পানী নাই। এতিয়া জুচ দুটা লৈ লৈছোঁ। কি জুচ? মেংগো লৈ লৈছোঁ। মেংগো খাব লাগিব। এতিয়া আৰু ওপৰত উঠিবলৈ আছে। ওপৰত শেষ মুহূৰ্তত আমি 3650টা ষ্টেপ বগাই বগাই খোজ কাঢ়ি এতিয়া আমি পাই গ'লোহি মন্দিৰ ওচৰত। মন্দিৰ ওচৰতে আছোঁ। মন্দিৰলৈ আকৌ যাব লাগিব আমি অলপ দূৰ, কিন্তু 3650টা ষ্টেপ বগাই বগাই খোজ কাঢ়ি আহি পালোহি শেষ মুহূৰ্তত মন্দিৰ ওচৰত। এতিয়া বাজিলে 9টা বাজি গ'ল। আমি 9টা বজাত শেষ কৰিলোঁ 3650টা ষ্টেপ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ।